আজি আহি সঁচাকৈ বৰ ভাল লাগিছে। কিন্তু এই কলেজখনত মই প্ৰথমেহে আহিছোঁ আজি। আহি পেলাই মই ভালকৈ অভিভূত হৈছোঁ, বৰ ভাল লাগিছে। আৰু টিম হিউমেনিটিক মই ধন্যবাদ জনাইছোঁ, যাতে তেখেতসকলে ইমান ডাঙৰ এটা মহৎ কাম হাতত লৈছে আৰু আশা কৰিছোঁ ভৱিষ্যতলৈ এই কাম হাতত ল'ব। ইয়াৰ পাছত মই ক'ব খুজিছোঁ যে সদায় আমি যেতিয়া কেম্প কৰিবলৈ আহোঁ, ব্লাড কেম্প কৰিবলৈ আহোঁ, তেতিয়াই আমাৰ প্ৰথম প্ৰশ্নটো হয় আপোনালোকক ইমানখিনি ব্লাড কিয় লাগে। তাৰ পাছত হয় যে কোনটো বয়সত কোনে দিব পাৰে, কিমান সময়ৰ পিছত দিব পাৰে, বা ব্লাড ডনেট কৰাৰ পাছত আমি কিখিনি সাৱধানতা ল'ব লাগে, ৰক্ত ভঁৰালত বিক্ৰী কৰা হয় নেকি। তাৰ পাছত কোৱেশ্যন আহে যে ব্লাড আমাক দিওঁতে ইমান সময় কিয় লয় ৰক্ত ভঁৰালৰ মানুহখিনিয়ে, ইত্যাদি ইত্যাদি। আৰু আপোনালোকে যদি কিবা সুধিব খোজে মই তাৰ উত্তৰ দিবলৈ আছোঁ আজি। প্ৰথমতে মই কওঁ যে আমাৰ ৰক্ত ভঁৰালৰ প্ৰধান কৰ্তব্য হৈছে বীজাণুমুক্ত সুৰক্ষিত ব্লাড পেচেণ্টক বা ৰোগীক প্ৰদান কৰা। গতিকে সেইটো কাৰণে আমি সুৰক্ষিত ব্লাড দিবৰ কাৰণে, বীজাণুমুক্ত ব্লাড দিবৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ। যিহেতু আপোনালোকে জানি সুখী হ'ব যে আমাৰ অসম চিকিৎসা মহাবিদ্যালয়খনে ৭৫ বছৰত ভৰি দিব এই ৩ নৱেম্বৰত। এই চিকিৎসা মহাবিদ্যালয়খনেই হৈছে আমাৰ মাতৃস্বৰূপা, যিহেতু এইখন প্ৰথম মহাবিদ্যালয় আৰু এই মহাবিদ্যালয়ৰ পৰাই বাকী ৭-৮খন মহাবিদ্যালয়ৰ জন্ম হৈছে। গতিকে এই মহাবিদ্যালয়ৰ প্ৰত্যেকজন ডাক্তৰ, প্ৰত্যেকজন কৰ্মচাৰী, প্ৰত্যেকজন ইয়াত কাম কৰা সকলো মানুহে আপোনালোকৰ সেৱাৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ। গতিকে এতিয়া মই প্ৰথম প্ৰশ্নটোলৈ আহোঁ যে ব্লাড আমাক কিয় লাগে। যিহেতু এইখন হৈছে অসম চিকিৎসা মহাবিদ্যালয়খন হৈছে এখন আমাৰ ৰেফাৰেঞ্চ চেণ্টাৰ, টাৰ্চিয়াৰী চেণ্টাৰ। তাৰমানে আমাৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ গোটেই ওচৰ পাজৰ প্ৰত্যেকবিলাক জেগাৰ পৰা আমাৰ মেডিকেল কলেজখনলৈ ৰেফাৰ হয়, পেচেণ্টলৈ পঠায়। যদি ইমাৰ্জেঞ্চি কিবা এটা কাম কৰিব লগা হয়, তেতিয়াহ'লে আমাৰ ইয়াত যিখিনি সুবিধা আছে তাতকৈ হয়তো নতুন কলেজকেইখনত অলপমান কম আছে। গতিকে আমাৰ কলেজখনত যেতিয়া প্ৰত্যেকবিলাক জেগাৰ পৰা, ওচৰ চুবুৰীয়া জেগাৰ পৰা আমালৈ যেতিয়া ৰেফাৰ কৰে, তেতিয়াহ'লে ডেফিনেটলি আমাৰ ৰক্তৰ প্ৰয়োজনীয়তাটো বেছি হয়। যিহেতু এক্সিডেণ্ট এটা যেতিয়া হয়, আমাৰ কলেজখনলৈ আহে পটককৈ ইমাৰ্জেঞ্চি অপাৰেশ্যন কৰিবলৈ, বা প্ৰসূতি মাতৃগৰাকী যেতিয়া ওচৰ চুবুৰীয়া জেগাবিলাকত পটককৈ ৰিস্ক ল'বলৈ ভয় কৰে, তেতিয়া আমি অসম চিকিৎসা মহাবিদ্যালয় তাৰ ৰিস্ক লৈ অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়, ইত্যাদি। ইয়াৰ উপৰিও আপোনালোকক মই জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ কলেজখনত ৩০০ৰ ওপৰ আমাৰ থেলাচিমিয়া ৰোগী আছে। থেলাচিমিয়া ৰোগী হৈছে যে ব্লাডৰ এটা থকা জন্মগত এটা বেমাৰ, যি বেমাৰটো হয় মাকৰ থাকিব পাৰে বা দেউতাকৰো থাকিব পাৰে, বা মাক দেউতাক উভয়ৰে যদি থাকে তেতিয়াহ'লে সন্তানলৈ যায়। তেনেকুৱা আমাৰ ৩০০টা ল'ৰা ছোৱালী আমাৰ ৰেজিষ্টাৰ হৈ আছে আমাৰ কলেজখনত। গতিকে সেই প্ৰত্যেকজন ল'ৰা ছোৱালীকে প্ৰত্যেক সপ্তাহতে হয় 1 বেগ বা 2 বেগ, মাহেকত 3-4টা ব্লাডৰ প্ৰয়োজন হয়। গতিকে আপোনালোকে ভাবি চাওকচোন, ৩০০টা ল'ৰা ছোৱালীৰ যদি প্ৰত্যেক মাহতে 3-4টাকৈ লাগে, তেতিয়াহ'লে আমাৰ ব্লাডৰ প্ৰয়োজন কিমান হ'ব? 1 নম্বৰ। 2 নম্বৰ কথা হৈছে যে আমাৰ প্ৰসূতি মাতৃবিলাক যেতিয়া 2 গ্ৰাম বা 3 গ্ৰাম হিমগ্ল'বিন লৈ আহে, তেতিয়া তেখেতসকলে ইমাৰ্জেঞ্চি যেতিয়া হয় লগত ডনাৰ এজন লৈ নাহে। গতিকে যেতিয়া ডনাৰ এজন লৈ নাহে, কিন্তু ব্লাডটো হৈছে আমাৰ জীৱন বচোৱা এটা দৰৱ। গতিকে আমি জীৱন বচোৱা দৰৱটো দিবৰ কাৰণে আমি ইমিডিয়েটলি আমাৰ ষ্ট'ৰত যিমানখিনি ব্লাড থাকে, আমি মানুহগৰাকী প্ৰসূতি মাতৃগৰাকীক বচাবৰ কাৰণে আমি দিব লগা হয়। গতিকে আমাৰ সেই অনুপাতে আমাৰ প্ৰয়োজনটো বেছি হয়। গতিকে ইয়াৰ উপৰিও ইমাৰ্জেঞ্চি যেতিয়া আমাৰ ধৰক কেঞ্চাৰ পেচেণ্টবিলাকক ট্ৰিটমেণ্ট কৰিবলগীয়া হয়, তেতিয়াও লাগে। কেম'থেৰাপি যেতিয়া কেঞ্চাৰৰ দৰৱ দিয়া হয়, সেইবিলাকৰ সময়তো লাগে। গতিকে আমাৰ ব্লাডৰ প্ৰয়োজন এনেই যেতিয়া হয়, আমাৰ 70-80 বটল আমাৰ ডেইলি লাগে। এতিয়া আমি যেতিয়া কেম্প কৰোঁ, তেতিয়া মিনিমাম আমাৰ 30টা বা 35টা যেতিয়া
হয় তেতিয়া ধৰক ডেইলি যদি আমাৰ হয় তেতিয়াহ'লে আমাৰ যেতিয়া 70টা 80টা লাগে আপোনালোকে ভাবি চাওকচোন আমি ক'ৰ পৰা পাওঁ গতিকে আমাক ব্লাড নিদিলে আমি যিহেতু এতিয়ালৈকে বৈজ্ঞানিকে এতিয়ালৈকে মানৱ দেহত যিটো ৰক্ত থাকে সেইটো এতিয়ালৈকে তৈয়াৰ কৰিব পৰা হোৱা নাই গতিকে আমি ব্লাডৰ ৰক্তৰ কাৰণে আমি মানুহৰ ওপৰতে সম্পূৰ্ণৰূপে নিৰ্ভৰশীল গতিকে আমাক মানুহে যদি নিদিয়ে তেতিয়াহ'লে আমিতো উপায় নাই গতিকে সেইকাৰণে মই কৈছোঁ যে আমাৰ ৰক্তৰ প্ৰয়োজনীয়তা এইটোৱে প্ৰথম প্ৰশ্নটোৰ উত্তৰ হ'ল সেইটোৱে গতিকে আৰু এটা কওঁ যে কেতিয়াবা আমাৰ কেম্পত যেতিয়া ব্লাড দিয়ে মানুহজনে আমাৰ এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট এখন দিয়া হয় যে আপুনি ব্লাড দিলে আমি এপ্ৰিচিয়েট কৰিছোঁ এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট এখন দিয়া হয় কিন্তু কেতিয়াবা সেই মানুহজনে যোনে ডনেট কৰিছিলে তেখেতে সেই এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন লৈ গৈ পেলাই আমাক কয় যে মই আগতে ব্লাড দিছোঁ কিন্তু ব্লাড দিলে হয় এটা আমাৰ মাজত এটা ৰিলেশ্যন এটা মেইনটেইন হয় তেতিয়াহ'লে ইমাৰ্জেঞ্চি হ'লে আমি কোনো চাৰ্টিফিকেট নহ'লেও আমি যেনে তেনে যোগাৰ কৰি দিম কিন্তু এইটো নহয় যে কেম্পত যদি কোনোবাই ব্লাড দিছে সেই এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন দেখুৱাই যে কোনোবাই ব্লাড পাব সেইটো নহয় যিহেতু এইটো সম্পূৰ্ণ ভলাণ্টাৰী নিজৰ ইচ্ছামতে ব্লাডটো দিয়ে কিয় দিয়ে যাতে বিপদত মানুহক সহায় কৰিবৰ কাৰণে গতিকে এই মেছেজটো আজি মই কৈছোঁ আপোনালোকে সকলোকে ক'ব এই মেছেজটো দ্বিতীয়তে প্ৰশ্নটো হৈছে কোনে ব্লাড দিব পাৰে 18 বছৰৰ পৰা 65 বছৰ বয়সৰ ভিতৰত সম্পূৰ্ণ স্বাস্থ্যৱান মানুহে ব্লাড দিব পাৰে আপোনালোকে সুধিব পাৰে যে 18 বছৰটো কেলেনো ধৰি লৈছে তাৰ 16 বছৰ নহয় 17 বছৰ নহয় 18 বছৰত মানুহে প্ৰাপ্তবয়স্ক হয় যিহেতু গাড়ী চলাবলৈ লাইচেঞ্চ পায় তাৰোপৰি ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে সেইকাৰণে 18 বছৰতো মানুহে চিন্তা কৰি নিজৰ ইচ্ছামতে ব্লাড দিব পাৰে আৰু 65 বছৰ বয়সলৈ হয়তো যেতিয়া স্বাস্থ্যৱান হৈ থাকে সেইটো বয়সলৈকে দিব পাৰে তাৰ পাছত হৈছে যে যেতিয়াই আমাৰ ব্লাড বেংক ৰক্তভঁৰাললৈ আহে ব্লাড ডনেট কৰিবলৈ তেতিয়া আমাৰ কাউন্সিলাৰ থাকে ডক্টৰসকল থাকে সকলোৱে পৰীক্ষা নিৰীক্ষা কৰে তেখেতৰ কিবা বেমাৰ আছে নেকি হিমগ্ল'বিনৰ মাত্ৰা কিমান তেখেতৰ প্ৰেছাৰ ঠিকে আছে নাই ওজন 45 কেজিৰ ওপৰত আছে নাই এইবিলাক সকলোবিলাক পৰীক্ষা কৰি যদি ঠিকে থাকে তেতিয়াহ'লে তেখেতে চাইন কৰি পেলাই যিখন ফৰ্ম ফিল আপ কৰিব লাগে তাৰ পৰা ৰক্ত দান কৰিবৰ কাৰণে অনুমতি দিয়ে গতিকে আপোনালোকে গম পালে যে এতিয়া আমাৰ ৰক্তৰ কিমান প্ৰয়োজন ডেইলি আৰু প্লাছ কোনে দিব পাৰে কিমান দিনৰ মূৰে দিব পাৰে এতিয়া ৰক্ত লওঁতে যেতিয়া আমাৰ এতিয়া কালেকশ্যন কৰি আছে আমাৰ খুব মেক্সিমাম সময় লাগে 8 মিনিটৰ পৰা 9 মিনিট সময় সেইখিনি সময়ত কৰাৰ পাছত যদি তাৰ পৰা ব্লিডিং হৈ নাথাকে বা ৰক্ত ওলাই নাথাকে তাৰপিছত এটা বেণ্ডেজ মাৰি পেলাই তেখেতক কৰিবৰ কাৰণে অকণমান বিশ্ৰাম ল'বৰ কাৰণে কোৱা হয় আৰু আমাৰ ৰক্তভঁৰালৰ পৰা তেখেতক এটা ফলৰ ৰস বিস্কুট তেনেকৈ প্ৰদান কৰা হয় আৰু কোৱা হয় যে 6 ঘণ্টাৰ বা 8 ঘণ্টাৰ ভিতৰত কোনো গাড়ী চলাব নালাগে বা কোনো ধৰণৰ খেলা ধূলা কৰিব নোৱাৰে তাৰ পাছতে তেখেতসকলে নিজৰ কাম নিজে কৰিব পাৰে গতিকে ৰক্ত দান কৰিলে মই এইটোৱে কৈছোঁ যে আপোনালোকৰ কেতিয়াও কোনো মানুহৰ কোনো বিপদ নহয় বৰঞ্চ উপকাৰ হয় উপকাৰ কেনেকৈ হয় মই কৈছোঁ 1 নম্বৰত হৈছে যেতিয়া আমি এটা বেগত ব্লাড লওঁ সেই ব্লাডটোৰ পৰা আমি 3 বটল বেলেগকৈ আমি কম্পনেণ্ট মানে তাৰ পৰা বেলেগ ভাগ কৰোঁ এটা হৈছে বেগ RBC এইটো ৰক্তকণিকা মানে লোহিত ৰক্তকণিকা বেছিকৈ থাকে তাৰপিছত হৈছে এটা প্লেটলেট আৰু 3 নম্বৰটো হৈছে ফ্ৰেছ প্ৰেজেণ্ট প্লাজমা পনীয়া ভাগ গতিকে এটা ব্লাডৰ পৰা আমি 3জন মানুহক সমানে বচাব পাৰোঁ গতিকে ভাবি চাওকচোন কিমান এটা ডাঙৰ কাম আপোনালোকে এবটল ব্লাড দিছে 3জন মানুহক বচাইছে গতিকে তাতকৈ আৰু ডাঙৰ কথা হ'ব পাৰে নেকি দ্বিতীয়তে আমাৰ ব্লাড দিয়াৰ পাছত আমাৰ কিছুমান লৌহ কণিকা যেতিয়া এটা ৰক্তকণিকা মৰি যায় তাৰ পৰা লৌহ কণিকা ওলাই যায় সেই লৌহ কণিকাবিলাক আমাৰ গাত বেলেগ জেগাত জমা হয় গতিকে সেই যেতিয়া ব্লাড দি দিলে লৌহ কণিকাবিলাকো গাৰ পৰা ওলাই গ'ল গতিকে আপোনালোকৰ অংগ প্ৰত্যংগবোৰ ভালে থাকিল আৰু তাৰোপৰি থাৰ্ডটো হৈছে যেতিয়া ব্লাড দি থাকে তেতিয়াহ'লে 600 to 700 600 পৰা 700 কিলোকেলৰি নষ্ট হয় গতিকে ওজনটো কমাৰো ভাল হয় গতিকে আপোনালোকে ভাবিব যে ব্লাড ডনেট কৰিলে বা ব্লাড ৰক্তদান কৰিলে মানুহৰ কেতিয়াও অপকাৰ নহয় বৰঞ্চ উপকাৰে হয় প্ৰথমটো বেছি হয় যে মানুহৰ
মনত যিটো আত্মসন্তুষ্টি হয় যে মোৰ ব্লাডটোৱে যদি 3জন মানুহক বচাব পাৰোঁ তাতকৈ আৰু পৃথিৱীত ডাঙৰ কথা নাই। গতিকে আহক সকলোৱে ব্লাড দিয়ক। ব্লাড দিলে কোনো একো অপকাৰ নহয়, বৰঞ্চ উপকাৰে হয়। আমাৰ ৰক্ত ভঁৰাল গোটেই দিনটোৰ 24 ঘণ্টাই খোলা থাকে। আমাৰ কেতিয়াও দুৱাৰ বন্ধ নহয়। গতিকে আপোনালোকে যেতিয়াই আহিব পাৰে আহি পেলাই তাতো ৰক্ত দান কৰিব পাৰে। এইটো নাভাবিব যে আমাৰ এতিয়া এনেকুৱা এটা প্ৰশ্নও হয় যে আপোনালোকে বাহিৰতেহে সদায় ব্লাড লৈ থাকে, কিন্তু মেডিকেল কলেজৰ ডাক্তৰ বা ষ্টুডেণ্ট বা কৰ্মচাৰীসকলে কেতিয়াবা ব্লাড দিয়েনে? আমাৰ সদায়ে ব্লাড দিয়া হয়। আমাৰ ল'ৰা ছোৱালীবিলাকে যেতিয়া সিহঁতৰ ধৰক পৰীক্ষা থাকে, ঘৰলৈ যাব নোৱাৰে, বা মাক দেউতাকৰ সকাম থাকে, ঘৰলৈ যাব নোৱাৰে, বা কেতিয়াবা সিহঁতৰ জন্মদিন হয়, সেই তেতিয়া নিজেই আহি 1 বটল ব্লাড দি পেলাই আমাৰ ৰক্ত ভঁৰালত দিয়ে, দি পেলাই আত্মসন্তুষ্টি হয় যে মই আজি মোৰ মা দেউতাৰ সকামলৈ যাব পৰা নাই, 1 বটল মই ব্লাড ইয়াত দি কৰিছোঁ যাতে মোৰ ব্লাডটোৱে 3জন মানুহ বাচি যায়। গতিকে আমাৰ আৰু ইমাৰ্জেঞ্চি যেতিয়া হয় আমাৰ এখন ৰেজিষ্টাৰ থাকে, সেই ৰেজিষ্টাৰ মতে আমাৰ ল'ৰা ছোৱালী বা যাকেই তাকে মাতি পেলাই আমি ৰক্ত ভঁৰালত ব্লাড লৈ পেলাই আমি তেনেকৈও মানুহ বচাওঁ। গতিকে আমি আপোনালোকৰ পৰা লওঁ, আমি সকলোৰ পৰাই লওঁ, আৰু এইটো আপোনালোকৰো এটা দায়িত্ব যে ৰক্তদান কৰিবলৈ অকল ৰক্ত ভঁৰালৰ বা কি কয় তাত কাম কৰা মানুহখিনিৰে এইটো কৰ্তব্য নহয়, গোটেই সমাজৰে দায়িত্ব যাতে ৰক্তদান কৰক আৰু মানুহক মহান উদ্দেশ্যটো মানুহৰ মাজত বিলাই থাকক। গতিকে মই শেষত এইটোকে আপোনালোকক অনুৰোধ কৰিছোঁ, এইটো যাতে গোটেই সমাজত বিয়পি পৰে যে আহক ৰক্তদান হৈছে মহান দান। এইটোতে আমি সকলোৱে একত্ৰিত হৈ মাজে মাজে আমি 3 মাহৰ মূৰে মূৰে সকলোকে ৰক্তদান কৰিবৰ কাৰণে অনুপ্ৰেৰণা যোগাওঁ। ধন্যবাদ।